নমস্কাৰ বন্ধু-বান্ধৱীসকল, নাইন হেল্থ কেয়াৰ টিপছ আছামী চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আলোচনাৰ বিষয় হৈছে চকুৰ আচিনা ৰোগ ঘৰুৱা বনৌষধে কেনেকৈ ভাল কৰিব পাৰি। সাধাৰণতে পেচাব পায়খানা ক্লিয়াৰ নোহোৱাৰ ফলতো এই ৰোগ হ'ব পাৰে আৰু ভিটামিনৰ অভাৱতো এই ৰোগ হ'ব পাৰে। এই ৰোগ হ'লে আমাৰ চকুৰ পতাৰ ওপৰত বা তলৰত ফোঁহা উঠে আৰু বিষ হয়। এই ৰোগ হ'লে চকু ৰঙা হ'ব পাৰে, চকুৰ পৰা পানী ওলাব পাৰে। চকুৰ আচিনা ৰোগ ভাল হোৱা ঘৰুৱা বনৌষধিৰ বিষয়ে জানো আহক। হাতী খুতৰাৰ পাতৰ ৰস 1 টোপালকৈ চকুৰ আচিনা হোৱা ঠাইত দিনটোত 2 টাইম লগালে 3 দিনতে আপুনি সুফল পাব। লং 2টা ল'ব, সামান্য পানী মিহলি কৰি পটাত পিচি চকুৰ আচিনা হোৱা ঠাইত লগাব। প্ৰতিদিনে 2 টাইমকৈ লগাব। এনেকৈ লগালে 3 দিনতে আপুনি সুফল পাব। তেঁতেলীৰ গুটি এটা ল'ব, প্ৰথমে বাকলিটো গুচাই ল'ব। সামান্য পানীত তিয়াই শিলত ঘঁহি ঘঁহি আচিনা হোৱা ঠাইত ৰাতি শোৱাৰ আগত লগাব। এনেকৈ 3 দিন ব্যৱহাৰ কৰিলে 3 দিনতে আপুনি সুফল পাব। শেষত আপোনালোকলৈ অনুৰোধ, যিসকলে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব। আজিলৈ ইমানেই, ধন্যবাদ।